ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰা সন্তানক এজন পূৰ্ণ ব্ৰাহ্মণ স্বীকৃতি দিয়াৰ বাবে 12 বছৰৰ পৰা যিকোনো বয়সত কৰিব পাৰি। 12 বছৰৰ পৰা যিহেতু আৰম্ভ হয়, এই ধৰ্মীয় অনুষ্ঠানখিনি কৰি এজন ব্ৰাহ্মণ ৰূপে স্বীকৃতি পায়। ইয়াৰে নাম হৈছে এই অনুষ্ঠানটোৰ উপনয়ন নহ'লে লগুণ দিয়নী। এই লগুণ দিয়নী মুহূৰ্তখিনি মোৰ ভাগিনটোৰ আপোনালোকক মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দেখুৱাবলৈ মন গ'ল। এইবিলাক হৈছে ধৰ্মীয় নিয়ম, গাঁৱলীয়া পৰিৱেশত খুব ভাল লাগে, মই খুব এনজয় কৰিলোঁ। এই গাঁৱৰ আয়তীসকল একেলগ হৈ পেলাই পানী তুলিবলৈ যায়, সেই ল'ৰাজনক নোৱাই ধুৱাই ৰেডি কৰিবৰ কাৰণে, মানে লগুণ লোৱাৰ বাবে। তো এতিয়া এয়া পুখুৰীত, গাঁৱৰ যিবিলাক পুখুৰী থাকে, নদী চদীৰ পৰাও ল'ব পাৰে, পানী তুলিব পাৰে, কিন্তু যিহেতু গাঁৱত পুখুৰী থাকেই, গতিকে সেই পুখুৰীৰ পৰা চাওক সম্পূৰ্ণ নীতি নিয়মেৰে ইয়াতে পানী তোলা হৈছে। নিজৰ মাকেই পানী তোলে, মাকে পানী তুলি লৈ গৈ সেই পানীয়েদি তেওঁক স্নান কৰাব। গাঁৱৰ আয়তীসকল একেলগে আহে, উৰুলি আৰু যিবিলাক লগুণ দিয়নী উপনয়নৰ নাম থাকে, নাম গায় ধুনীয়াকৈ, বৰ ধুনীয়া এটা পৰিৱেশ। আমি টাউনত থকা মানুহখিনিয়ে, আমি বুলি নকওঁ, মোৰতো বাৰু টাউনত থকা বহুত বয়স হৈ যোৱা নাই, বেছি দিন হৈ যোৱা নাই, কিন্তু অৰিজিনেলি টাউনৰ মানুহখিনিয়ে এই বস্তুখিনি উপভোগ কৰিবলৈ কিন্তু নাপায়। মই অনুভৱ কৰি পেলাইহে কৈছোঁ, ইমান ধুনীয়া পৰিৱেশ চাওকচোন। এয়া পানী তুলিছে, পানী তোলা নাম গাই আছে আয়তীসকলে, আৰু সৰু সৰু দুজন ল'ৰাই নিজৰ ঢোল লৈ পেলাই আহিছে বজাবৰ কাৰণে। খুব ধুনীয়া, ভাল লাগিছে, মানে খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া টাউনত হোৱা হ'লে বেণ্ড পাৰ্টি আনিলে হয়, বা গাঁৱৰো বহুত মানুহে বেণ্ড পাৰ্টি আনে। এইবিলাক অৱশ্যে আমাৰ হেৰি কৰা নাই, মানে যোগাৰ কৰা নাই বেণ্ড পাৰ্টি, যিহেতু ঢোলেই বেছি ভাল লাগে। এয়া আয়তীসকলে পানী তুলি আনি সেই ল'ৰাজনৰ গৃহৰ সন্মুখত এনেকৈ মানে আদৰে, ঘৰৰ মানুহখিনিয়ে পানী তোলা মানুহখিনিক এয়া আদৰাৰ কাৰ্যসূচী চলি আছে। তেওঁলোকে বহুত ধেমালি কৰে, ধেমালিতে তেওঁলোকে পইচা ডিমাণ্ড কৰে যে ইমান টকা নিদিলে আমি নাযাওঁ, তেনেকুৱা ধৰণৰ বহুতো ধেমালি কৰে। আৰু এইখিনি চাওক নিয়ম চলি আছে। তাৰ আকৌ সৰুতে চুৱাকৰণ বুলি যিটো এটা নিয়ম কৰিব লাগে, অন্নপ্ৰাশনৰ নিয়ম কৰিব লাগে, কৰা নহৈছিলে, গতিকে দিনটো বহুত দীঘলীয়া হ'ল আজি, সেইখিনিও কৰা গ'ল একেলগে। তাৰপিছত এয়া মাকে লৈ গৈছে তাক গা ধুৱাবৰ কাৰণে। গা ধোৱাৰ কাৰণে এইখিনি ইয়াতে ৰভাৰ তলতে, পেণ্ডেলৰ তলতে ৰেডি কৰা হৈছে, কিয়নো কিনকিনীয়া বৰষুণ চলি আছিল বাহিৰতে ৰেডি কৰা হৈছিল। এয়া ইয়াত 3 পাক ঘূৰি পেলাই বেই বুলি কোৱা হয়, এইটো কলগছৰ 3টা পাতৰ পৰা এনেকৈ বনোৱা হৈছে। বেই তলত বহুৱাই লৈ পেলাই এনেকৈ মূৰত তামোল দি মিঠাতেল ঢালি প্ৰথমতে এনেকৈ আৰম্ভ কৰে, আৰু মাহ হালধি পিচি থৈ দিয়া থাকে। সেই মাহ হালধি সকলোৱে এই ল'ৰাজনক নোৱাব, আৰু এই ল'ৰাজনক আজিৰ পৰা 3 দিনৰ কাৰণে বটু বুলি কোৱা হয়। এটা আমি শুনি আহিছোঁ আৰু এই শব্দটো বটু বুলি কোৱা হয়। তেওঁক এতিয়া প্ৰত্যেকে নোৱাব, আৰু নোৱাৰ সময়তে নিজৰ ঘৰৰ প্ৰত্যেকে তেওঁক যদি কিবা দিম বুলি ভাবিছিলে সেইখিনি উপহাৰ দিব। তাৰপিছত এয়া বৰদেউতাকে দাঙি লৈ গৈ হোম আৰম্ভ হৈছে। হোমৰ ওচৰত তেওঁৰ এই উপনয়নৰ কাৰ্যসূচী প্ৰায় হৈ চলি আছে, আৰু কাষতে বহি আয়তীসকলে ধুনীয়াকৈ নাম গাই আছে, নাম পৰিৱেশন কৰি আছে। বৰ ধুনীয়া এটা পৰিৱেশ, মই বহি উপভোগ কৰি আছোঁ। মাহীয়েকে গুৱাহাটীৰ পৰা গৈ বৰ ভাল লাগিছে, আৰু এই নামখিনি শুনি মোৰ নিজৰ মাক মনত পৰি গৈছে। বিশেষকৈ এই নাতি ল'ৰাটোৰ উপনয়নত যদি আজি আইতাক থাকিলে হয়, কিমান ভাল লাগিলে হয়। আৰু এইখিনি সময়ত এটা বৰ সাংঘাতিক এটা কথা যে এই বটুৰ গাত বোলে বিষ্ণুৰ আৱিৰ্ভাৱ হয় এইখিনি সময়ত। তেওঁ যেতিয়া ব্ৰহ্মচাৰী হৈ গুচি যাব বিচাৰে, বহুত কিবা কিবি নিয়ম আছে, ইমানখিনি নাজানো। এইখিনি বস্তু সাধাৰণতে মহিলাসকলৰ লগত তেওঁলোকে মানে হেৰি নকৰে,
নিয়মখিনি বেছি খোলাখুলিকৈ কোৱা নহয়, দেখা পোৱা নাই মই। এয়া চাওক, তেওঁ ব্ৰহ্মচাৰী ৰূপ লৈ পেলাই গুচি যাব খোজে। তিনি খোজ দিয়ে নেকি, 3 খোজ দিয়াৰ পিছত পিছফালৰ পৰা ঘৰৰ মানুহে তেওঁক যাবলৈ বাধা দিয়ে। আৰু এইখিনি সময়ত বিষ্ণুৰ আৱিৰ্ভাৱ হয় বুলি কয়। আৰু এয়া চাওক, গাঁৱৰ মহিলাসকলে কিন্তু তেওঁক সেৱাও কৰিছে। তাৰপিছতে তেওঁ 3 দিন এনেকৈয়ে থাকিব, এই সাজতে থাকিব। এডাল তেওঁক লগুণ পিন্ধোৱাৰ লগতে এডাল দৰ বুলি এটা বস্তু দিয়া থাকে, এডাল লৈ থাকিব লাগে। 3 দিন থকাৰ পিছত 3 দিনৰ দিনা আৰু সেই দৰ পেলাই পেলাই ভোজ খুৱাব লাগে, মানে মাছ ভাত ৰাইজক খুৱাব লাগে। সেই নিয়মো কৰা গৈছে। মই এইখিনি কেইটামান ফটো ৰাখি থৈছিলোঁ, ফটোকেইটাও এড কৰিছোঁ আপোনালোকক। তাৰপিছত এয়া ৰিচিপশ্যনৰ দিনা আমি ধুনীয়াকৈ সাজি কাচি তাৰ লগুণ দিয়নি ৰিচিপশ্যনৰ দিনা বহুত এনজয় কৰিলোঁ। এয়া দাদা ৰাখি থ'লোঁ আৰু ফটোখিনি, বৰ্তাৰ ল'ৰা, তাৰপিছত এইকেইজনী ভাগিনকেইজনী, তাৰ বায়েক, এয়া আমাৰ সৰু ভতিজা পোৱালিটো ভাগিনে লৈ আছে। খুব ধুনীয়া লাগিলে দেই, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দেখুৱালোঁ। এয়া খুব মৰমৰ বাইদেউ, বৰদেউতাৰ ছোৱালী। বহুত সৰুতে হয়তো দেখিছিলোঁ আৰু বহুত বছৰ পিছত লগ পালোঁ। এনেকুৱা অনুষ্ঠান হ'লে এনেকৈ মানুহবিলাক লগ পোৱা যায়, খুব ভাল লাগে। আৰু গাঁৱৰ পৰিৱেশবোৰ চাওকচোন, ফটোকেইখন চাই ভাল নালাগেনে বাৰু? সেইকাৰণে মই এইকেইখনো এড কৰি দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই। যদি ভাল লাগিছে কমেণ্ট কৰিব। ধন্যবাদ।